Hello everyone, good morning and welcome back to my channel. মোৰ চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে ওয়েলকাম কৰিছো। আজি বহুত দিনৰ মূৰত আৰু এটা নতুন ভিডিঅ' ষ্টাৰ্ট কৰিছো। আই উইশ আপোনালোকে ভিডিঅ'টো চাই ভালে পাব। তেন্তে বলক দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰো। হেল্ল', এতিয়া আমি কৰিম ফটোশ্বুট। আমি মানে মই আৰু ভন্টি ফটোশ্বুট মানে আপোনালোকে চালে গম পাব কেনেকুৱা টাইপৰ ফটোশ্বুটটো হয়। মই হৈছো ফটোগ্ৰাফাৰ, এইফালে মডেল গৰাকীক দেখাম বাৰু। মানে এতিয়ালৈকে ৰেডি হোৱা নাই আৰু হৈ আছে, অলমোষ্ট কমপ্লিট হৈছে আৰু ৰেডি হৈছে মানে পুৰা। তো সেইকাৰণে ভাবিলো ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ, আপোনালোককো যিমান পাৰো দেখাবলৈ চেষ্টা কৰিম। ফটোশ্বুট নহয় একচুৱেলি, নে ধেমালি কৰিছো, এনে ঘৰতে আৰু ফটো দুখনমান মাৰিম। কি বুলি লাষ্ট ইয়েৰ লকডাউনতহে কৰিছিলো, বহুত দিন কৰা নাছিলো হা। মানে বহুত দিন ফটোশ্বুট মৰাই নাই, মনো নাযায়। আৰু এইকেইদিন যিহেতু বতৰটো বেয়া হয় সেইটো কাৰণে, আৰু আজি অকমান বতৰটো ভাল কৰিছে মানে ৰ'দো নাই বৰষুণো নাই। সেইটো কাৰণে ভাবিছো ফটো দুখনমানকে মাৰি লওঁ মানে মই নামাৰো হা, মই ফটো মাৰিহে দিম। মোৰতো লাহে ধীৰেহে আহিব, মই পিছতহে মাৰিবলৈ চান্স পাম চাগে। তো তাইকে মাৰি দিম। ঠিক আছে তেতিয়াহ'লে আপোনালোকে চাই থাকক আৰু দেখুৱাবলৈ চেষ্টা কৰিম কিমানখিনি পাৰো। মাজতে অকমান ৰেষ্ট কৰি লৈছো, মানে ভাগৰ লাগি গৈছে আৰু পজো বিচাৰি পোৱা নাই। তাই আৰাম হৈছে। আৰু এজনে আমাৰ আন্দোলন কৰি আছে, মানে চাইকেল লাগে সেইকাৰণে আন্দোলন কৰিছে। চাইকেল এখন চলাইছিলে। আহা, ক'ত গ'লা? এয়া চাইকেলৰ আন্দোলন। তোমাৰ আন্দোলন কিমান দিনলৈকে চলিব? নতুন চাইকেল লাগে মানে, সেইটো কাৰণে পুৰা হেৰি কৰি আছে, প্ৰটেষ্ট কৰি আছে পুৰণা চাইকেল ঘূৰাই যাওঁ যদি বেলেগ কৰি আনগে, মোৰ অলপ টোপনি লাগিব। কিন্তু অলপ দিগদাৰ এটা হৈছে, মানে এইজনে অলপ মাজতে দিগদাৰ কৰি দিছে। লওঁতে তেখেতে ষ্টাৰ্ট হৈ যায় যে আন্দোলনটো, মাজে মাজে মানে দিগদাৰ কৰি থাকে। ঠিক আছে, চাই থাকক। এইটো মেহেন্দি, এতিয়া ভাবিছো মেহেন্দি অকণ লগাই লওঁ, কাৰণ কাইলৈ এখন বিয়া আছে, ঘৰৰ একদম সন্মুখতে হয় আৰু সৰু বিয়া হয়। নগলেও বেয়া হ'ব ঘৰৰ সন্মুখতে, আৰু এতিয়া যিহে পৰিস্থিতিও একদম বেয়া, যাবলৈ ভয় লগা হৈছে। কিন্তু তথাপিও মানে যাৰ ঘৰত বিয়া পাতিছে তেখেতসকলে মানে পুৰা পাৰ্মিশ্যন লৈ মেলি আৰু কভিড প্ৰট'কল চব মেইনটেইন কৰি মেলিহে মানে বিয়াখন পতা হৈছে। সেইটো কাৰণে যাম বুলি ভাবিছো। আৰু বহুত বেছিও মানুহ মতা নাই, মানে বাহিৰৰ কোনো মানুহ মতা নাই, ঘৰৰ ওচৰৰে যিখিনি মানুহ আছে সেইখিনিকে মাতিছে। সেইটো কাৰণে ইমান একো চিন্তাৰ বিষয় নাই বুলি ভাবিহে যাম বুলি ভাবিছো বিয়াখনলৈ। আৰু সেইটো কাৰণে ভাবিছো অকমান মেহেন্দি লগাই লওঁ আৰু। হৈ গ'ল মোৰ মেহেন্দি অঁকা। আৰু এইটো চাওক, 15 মিনিটমান লাগিলে নেকি আঁকোতে, বেছি টাইম লগা নাই। আৰু ধৰিব পাৰিছে একদম চিম্পলকৈ আঁকিছোঁ, বেছি টাইম আঁকি থাকিবও মন যোৱা নাই। মানে কেতিয়াবা এনেই মন চন নাযায় যে বেছিকৈ, এনেই মন গ'লেতো বহুত আঁকি থাকিব পাৰোঁ, কিন্তু এতিয়া একদম মন যোৱা নাছিল কাৰণে একদম চিম্পলকৈ আঁকি থৈ দিছোঁ। আৰুনো কি, আৰু বিয়া বুলি অকণমান এনে লগালোঁ, এইটোৱে আছিলে। আৰু আপোনালোকে জনাব দেই কেনেকুৱা লাগিছে, চিম্পল হ'লেও কেনেকুৱা হৈছে মানে বস্তুটো জনাবলৈ নাপাহৰিব, কমেণ্ট কৰি জনাব। হেল্ল',
আজি হৈছে নেক্সট ডে একচুৱেলি কালি ভিডিঅ'টো মই কণ্টিনিউ কৰা নহ'লে তো এতিয়া সেইকাৰণে আজি কণ্টিনিউ কৰিছোঁ আৰু এতিয়া বাজিছে ৰাতিপুৱাৰ 8টা মই শুই উঠি ফ্ৰেছ হৈ আজৰি হ'লোঁ চাহো খালোঁ একচুৱেলি তাৰপিছত ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ নহ'লে আকৌ থাকি যাব ষ্টাৰ্ট কৰা নহ'ব ভিডিঅ'টো কণ্টিনিউৱে নহ'ব নহ'লে এনেকৈ থাকি গ'লে নহয় জানো আৰু একচুৱেলি এতিয়া ৰাতিপুৱাতে আপোনালোকৰ লগত এটা বস্তু মানে দেখাবলৈ লৈছোঁ মই দেখাই আছোঁ ৰ'ব এইটো একচুৱেলি এইটো মই গিফ্ট পাইছিলোঁ দেই মই ৰিচিভ কৰিলোঁ কালি গিফ্টটো বাট এটা প্ৰব্লেম হ'ল বস্তুটো মই নিজেই চইচ কৰিছিলোঁ হা কালাৰ এণ্ড কোৱালিটি বহুত ভাল হয় এইটো এটা স্লিং বেগ বাট চাওকচোন ইমান ডাঙৰ হয় এইটো ইমান ডাঙৰ স্লিং বেগ মোক নালাগে একচুৱেলি মই ভাবিছিলোঁ কি সৰু হ'ব চাগে ইমান মানে হাফ এনেকুৱা ইমান চাইজৰ হ'ব চাগে এইটো ইমান দীঘল ডাঙৰ মানে বাপৰে বাট কালাৰটো বহুত ভাল হয় এইটো লেগজিট ব্ৰেণ্ডৰ হয় ব্ৰেণ্ডটো লেগজিট হয় আৰু ইয়াৰ প্ৰাইচটো ইয়াত লিখা নাই একজেক্ট প্ৰাইচটো লিখা নাই কিমান নাজানো একজেক্ট প্ৰাইচটো বাট মই কমতে পাইছিলোঁ 600 নে 700 চামথিং পাইছিলোঁ বাট কোৱালিটিটো বহুত ভাল হয় আৰু কালাৰটো মিণ্ট গ্ৰীণ বহুত ভাল বাট সেইটো আৰু ইমান ডাঙৰ বেগ মোক নালাগে লৈছোঁ মানে মই নিজৰে হাঁহি দিছোঁ মানুহজনীতকৈও ডাঙৰ এইটো বেগ মানে তো সেইটো কাৰণে ৰিটাৰ্ণ প্লেচ কৰিছোঁ বাট ডাঙৰ বেগ মই কেতিয়াও নলওঁ ইমান ডাঙৰ হয় ভাবিছিলোঁ টিকলা মিকলা ইমান আহিব চাগে বা এই ডাঙৰ বেগ আহিছে তো সেইটোৱে হ'ল কথাটো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু যদিহে ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো হিট কৰি দিব যাতে মই দিয়া সকলো ভিডিঅ'ৰ নটিফিকেশ্যনছ অতি সোনকালে এটাই বাজিব হ'ল মই গা চা ধুই আহিলোঁ মানে এতিয়ালৈকে দুবাৰ গা ধুলোঁ দেই যি গৰম পৰিছে আৰু এতিয়ালৈকেতো দুবাৰ হৈছে আৰু মানে ৰাতি শুৱালৈকে কেইবাৰ হয় ঠিক নাই আৰু কালি যিটো কৈছিলোঁ যে বিয়ালৈ যাম বুলি এতিয়া বিয়ালৈ যাবলৈ আচলতে ৰেডি হ'বলৈ লৈছোঁ তো মই ঠিক আছে ৰেডি হৈ লওঁ তেন্তে আপোনালোকে ভিডিঅ'টো চাই থাকক চুলিখিনি বান্ধি লওঁ যিহেতু অকণমান মানে মেকআপ কৰিম বুলি ভাবিছোঁ মেকআপ ঠিক নহয় আৰু এনেই আৰু চিম্পলকৈ ইমান খালী মুখে কেনেকৈ যাম ন একো নলগোৱাকৈ যিহেতু বিয়া হয় আৰু এটা কথা কৰিলোঁ কালি যে মেহেন্দি লগাইছিলোঁ এয়া এনেকেই ডাৰ্ককৈ ধৰিলে আৰু ডাৰ্ককৈ ধৰিলেহেঁতেন বেছি টাইম থোৱা হ'লে কিন্তু মই বেছি টাইম নথলোঁ যে তো ইমানটোৱে ধৰিলে আৰু ঠিকে আছে একচুৱেলি মই কিয় কৈ থকা নাই ফাষ্ট ফৰৱাৰ্ডত দেখাই আছোঁ এইখিনি ভিডিঅ' বিকজ মই স্কিন কেয়াৰৰ এটা ভিডিঅ' আৰু মেকআপৰ চিম্পল এটা মেকআপৰ ভিডিঅ' মই মোৰ চেনেলত আপলোড কৰি থৈছোঁ আপোনালোকে যদি এইটো ভিডিঅ' চোৱা নাই তেন্তে মই তাৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে গৈ দুটা ভিডিঅ' চাই ল'ব পাৰিব আৰু আই বাটনতো দি দিম লিংকটো তাত গৈ আপোনালোকে চেক কৰি ল'ব পাৰিব দুটা ভিডিঅ' ফেচ মেকআপটো অলমষ্ট হৈয়ে গ'ল অকল লিপষ্টিকটো লগাব বাকী আছে অকণমান কাজল লগাবলৈ আছে কাজল লগাওঁ নলগাওঁ ঠিক নাই অকণমান লিপষ্টিক লগাম বাৰু তাৰপিছত এতিয়া মই ড্ৰেছ আপ কৰিলোঁ তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ ৰেডি হৈ গ'লোঁ মই এয়া ড্ৰেছ পিন্ধি পেলাই নেকি এতিয়া যাম আৰু বিয়ালৈ
ইমান গৰম উঠিছে নহয় দেখুৱাই দিয়া তুমিও কেতিয়াবাতে ৰেডি হ'ল আকৌ দেই ভালকে দেখুৱাই দিছে ড্ৰেছটো চা ভালকে দেখুৱাই দিবা হা ভালকে দেখুৱাই থাকা মই দেখাই দিছোঁ দূৰৰ পৰা এইটো বিহুত লোৱা ন বিহুত লোৱা ড্ৰেছ হয় আৰু মই চেণ্ডেল পিন্ধাই নাই এতিয়া পিন্ধিমহে ইমান গৰম উঠিছে নহয় আমি এটা ফটো মাৰিম হা মাৰিবানে আৰু এটা কথা কওঁ একো পিন্ধা নাই দেই এইবোৰ কাণত মোৰ কাণত এইবোৰ কাণফুলি চানফুলি মই পিন্ধিব নোৱাৰোঁ আৰু এইফালে কেনেকৈ দেখাম এতিয়া ধৰি দিবা নেকি অকণমান বহুত কষ্ট ধৰিও নিদিয়ে এইটো এটা ঘড়ী পিন্ধিছোঁ হাতত একো লগোৱা নাই বেলেগ খাৰু চাৰু মই এইবোৰ বেয়া পাওঁ হৈ যাব এনেই যিহে গৰম 5:30 বাজিছে আৰু এয়া চব পুৰা ধূলিৰ ধুমুহা ওলাবই নোৱাৰিব ভিতৰত সোমাই ভিডিঅ' কৰিছোঁ ভিতৰৰ পৰা যেনে দেখাইছোঁ আৰু কেনেকুৱা ধূলি উৰিছে একদম গছৰ এইবোৰ বা আমাৰ নাৰিকলৰ গোটেইবোৰ পাত চাত সৰি পৰিলে আৰু এইফালে ক'লা চাওক চকু মেলিবই নোৱাৰি ইমান ধূলি